নমস্কাৰ সকলোলৈকে মই আকাংক্ষা আৰু মোৰ লগত আছে সুদূৰ কানাডাৰ পৰা ডক্টৰ প্ৰজিতা বৰদলৈ আপোনালোকে যদি আমাৰ আগৰটো খণ্ড চাইছে নিশ্চয় গম পাইছে যে আমি আগৰবাৰ আলোচনা কৰিছিলো স্মৃতি শক্তি কমি যোৱাৰ বিষয়ে আৰু আমাৰ মনোযোগ দিয়া শক্তিটো কমি যোৱাৰ বিষয়ে আমি ইমান কথা পাহৰো আমি বেছি সময়ৰ কাৰণে মনোযোগ দিব নোৱাৰো কিবা এটা পঢ়িলে বা কিবা এটা চালে আগৰবাৰ যদি আমি আলোচনা কৰিছিলো তেতিয়া ডক্টৰ প্ৰজিতাই কৈছিলে এক্সিকিউটিভ ফাংচনিঙৰ কথা এক্সিকিউটিভ ফাংচনিংনো কি হয় আৰু তাৰ যদি কিবা উদাহৰণ আছে আমি আজি গভীৰভাৱে আলোচনা কৰিম বাইদেউৰ লগত আৰু যোৱাটো খণ্ডৰ যদি লিংকটো বিচাৰে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনতে পাই যাব আজিৰ ভিডিঅ'টোৰ এতিয়া আমি আগবাঢ়ো বাইদেউৰ ওচৰলৈ আৰু জানিবলৈ চেষ্টা কৰো এক্সিকিউটিভ ফাংচনিংনো কি বাইদেউ আপোনালৈ ধন্যবাদ আকাংক্ষা তুমি খুব ভাল প্ৰশ্ন কৰিছা আৰু আমি এই কথাটি জাষ্ট ছুটিকৈ আমি ডিছকাছ কৰিছিলো আমাৰ লাষ্ট ভিডিঅ'ত আজি আমি সেই বিষয়ে অলপ গভীৰভাৱে আলোচনা কৰিম আমি কৈছিলো যে আমাৰ স্মৃতি শক্তি আৰু এটেনশ্যন মানে মনোযোগ দিয়া শক্তি এইবোৰ আমাৰ ব্ৰেইনৰ এই ফ্ৰণ্ট পাৰ্টটোৰ ওপৰত ডিপেণ্ড কৰে তাত আমাৰ সেই কাৰ্য সমাপন হয় সেইকাৰণে এই পাৰ্টটো বহুত ইম্পৰ্টেণ্ট আৰু এই এক্সিকিউটিভ ফাংচন তাৰ অসমীয়া মানে মিনিংটো মই বিচাৰিলো অসমীয়া মিনিংটো হয় নিৰ্বাহিক কাৰ্য মানে এক্সিকিউট তাৰ অসমীয়া হ'ল নিৰ্বাহন জীৱন নিৰ্বাহন কৰিবলৈ আমাৰ যিবিলাক কি এলিমেণ্টছ কি ফাংচনৰ প্ৰয়োজন হয় মানে ইম্পৰ্টেণ্ট ফাংচনৰ প্ৰয়োজন হয় সেইবিলাককে এক্সিকিউটিভ ফাংচন বুলি কোৱা হয় আৰু এইটো ক্লাছিফিকেশ্যন আমাৰ চাইণ্টিফিক লিটাৰেচাৰ বিলাকত কৰা হৈছে যে জীৱন নিৰ্বাহনৰ কাৰণে ইম্পৰ্টেণ্ট ফাংচনবোৰ যেনেকে মনোযোগ দিব পৰা স্মৃতি শক্তি তাৰপিছত আমাৰ ৰেছপন্স ইনহিবিশ্যন বা ইম্পালছ কণ্ট্ৰল বুলি কোৱা হয় যেনেকে আমাৰ পটককে ইম্পালচিভলি আমি এটা কাম কৰি দিলো সেইটো আমি কণ্ট্ৰল কৰিব পৰা শক্তি আমাৰ ফ্লেক্সিবিলিটি যেনেকে আমি এটা কথাতে আমি ষ্টাবাৰ্ণ হৈ নাথাকি পেলাই আমি ফ্লেক্সিবল হৈ আমি আমাৰ এটেনশ্যনটো এটা বস্তুৰ পৰা এটা বস্তুলৈ লৈ যাব পাৰো সেইবিলাক ফাংচনক আমি এক্সিকিউটিভ ফাংচন বুলি কওঁ আৰু এক্সিকিউটিভ ফাংচনটো এজ উই গ্ৰ' এইটো আমি জন্মতে লৈ অহা বস্তু নহয় আমাৰ ফ্ৰণ্টেল লোবটো ডেভেলপ হয় আমাৰ জন্মৰ পৰা 25 years এজলৈকে এই পাৰ্টটো মানে ডেভেলপ হৈ থাকে সেইকাৰণে আমি এইবোৰ বস্তু দেখি শুনি আমি শিকা বস্তু এটা বাচ্ছা এটা যেতিয়া জন্ম হ'ব সি যেতিয়া দেখিব পৰিৱেশত আমি এনেকে কৰিব লাগে কাম এনেকে ডিচিশ্যন ল'ব লাগে এনেকে এইটো বস্তু শিকিব লাগে আৰু লাহে লাহে আমি সেই বস্তুটো ডেভেলপ কৰিব পাৰো স্মৃতি শক্তিটো এনেকুৱা বস্তু সেইটো আমি লাইফষ্টাইলৰ দ্বাৰা আমি ইম্প্ৰুভ কৰিব পাৰো এটেনশ্যনটো এনেকুৱা বস্তু আমি ব্ৰেইনটো ট্ৰেইন কৰি পেলাই আমি এটেনশ্যন পঢ়াব পাৰো আজিকালি হৈছে ডিজিটেল বস্তুৰ যুগ ৰাইট ডিজিটেল সামগ্ৰীৰ যুগ গতিকে আমি ফোনটোত পটককে বস্তুটো পায়ে গলো নহয় আমাৰ ধৈৰ্যৰ ক্ষমতাটো কমি গৈছে লাহে লাহে আমাৰ মনত ৰাখিবৰ প্ৰয়োজনে নাই ফোনটোত আমি ফটো এটা মাৰি ললো হৈ গ'ল গতিকে আমি চেষ্টাই নকৰো এফৰ্টটো আমাৰ কমি গৈছে এইবোৰ বস্তু কৰিবলৈ ৰাইট কিন্তু আমি ব্ৰেইনটো ট্ৰেইন কৰিব লাগিব তেতিয়া আমি এক্সিকিউটিভ ফাংচনবোৰ আমি ইম্প্ৰুভ কৰিব পাৰো মই জাষ্ট কেইটামান মোৰ লিষ্টখন কৈ গৈছো যে এক্সিকিউটিভ ফাংচনৰ আণ্ডাৰত কি কি বস্তু কৰে যেনেকে মই ক'লো এটা হ'ল এটেনশ্যন ৰাইট ফ'কাছ আৰু এটেনশ্যন ছেকেণ্ডটো হ'ল আপোনাৰ ইম্পালছ কণ্ট্ৰল বা আমি বস্তুটো ইম্পালছটো কেনেকে কমাব পাৰো তাৰ লগতে আহি যায় খং ৰাগ কমোৱাটোও আহি যায় কাৰণ খং আমি কথাবোৰ আমি ইম্পালচিভলি আমি আৰু কৰি দিওঁ কাৰণ খঙতে কৈ দিওঁ হয়নে কিবা এটা কথা খং উঠিলে আমি কৰি দিলো সেই বস্তুটো আমি কেনেকে কণ্ট্ৰল কৰিব পাৰো এইটোও ফ্ৰণ্টেল লোবৰ কাম ফ্লেক্সিবিলিটি মই কৈছে অলৰেডি যে আমি কেনেকে বেছি আমি ষ্টাবাৰ্ণনেছটো কমাব পাৰো বস্তুবোৰ ফ্লেক্সিবলি কৰিব পাৰো চেঞ্জ কৰিব পাৰো ইমোশ্যন ৰেগুলেশ্যনটো এনাডাৰ বস্তু আমি যেনেকে ইমোশ্যনবোৰ কেনেকে আমি কণ্ট্ৰল কৰি ৰাখিব পাৰো আমাৰ ইম্পালচিভলি ইমোশ্যনেলি কাম নকৰো পেচেন্স ডিলে ইন এভাৰচন অৰ ডিলে ইন গ্ৰেটিফিকেশ্যন লাগ বুলিলেই যে লাগি যায় বস্তুবোৰ ৰাইট কিবা এটা মোক এতিয়া পিজ্জা খাব মন গৈছে মানে মন গ'লেই আৰু মোক আনি দিবই লাগিব সেইটো হ'ল ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন সেই ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যনটো কেনেকে কমাব পাৰি ৰাইট সেইটো হ'ল ফ্ৰণ্টেল লোবৰ কাম
ৱৰ্কিং মেমৰি ক'লো যে শ্বৰ্ট টাৰ্ম মেমৰি যোনটো এই মাত্ৰ বস্তু এটা দেখি আহিছিলো মোৰ মনত আছে নে নাই এই বস্তুটো ক'ত থলো মই পাহৰিলো সেই বস্তুটো হ'ল ৱৰ্কিং মেমৰি বা শ্বৰ্ট টাৰ্ম মেমৰি সেইটো ফ্ৰণ্টেল লবৰ কাম বা এক্সিকিউটিভ ফাংচনৰ কাম চেল্ফ মনিটৰিং মই মোৰ নিজৰ ব্যৱহাৰ মোৰ নিজৰ এক্টিভিটি মই যদি এজন এক্সটাৰ্নেল পাৰ্চন মই নিজকে যদি অবজাৰ্ভ কৰিব পাৰো চেল্ফ মনিটৰিং বা মেটা কগনিশ্যন বুলি কোৱা হয় এইটো যে মোৰ নিজৰ ব্যৱহাৰ মোৰ নিজৰ যিখিনি কাম কৰিছে সেইখিনি যদি এজন বেলেগ আউটচাইডাৰৰ পাৰ্সপেক্টিভত চাব পাৰো এইটো হ'ল মেটা কগনিশ্যন বা চেল্ফ মনিটৰিং সেইটো বহুত প্ৰয়োজনীয় মই যেতিয়া নিজৰ এতিয়া কেনেকে কি কৰিছো মই যদি নিজকে জানিব পাৰো তেতিয়াহ'লে মই নিজকে ইম্প্ৰুভ কৰিব পাৰো ৰাইট কোনোবাই মোক কিবা এটা কথা ক'লে মই ৰিয়েক্টিভলি কিবা এটা কৰিলো আৰু সেইটো যদি মই একনলেজ কৰিব নোৱাৰো মিনছ আই ডোন্ট হেভ দ্য মেটা কগনিশ্যন মই নিজৰ ব্যৱহাৰটো নিজে চাব পৰা নাই ৰাইট সেইটোও আকৌ ডেফিচিট ইন এক্সিকিউটিভ ফাংচন প্লেনিং এণ্ড প্ৰায়ৰিটাইজিং আমি প্লেন কৰিব পাৰো নে নোৱাৰো বস্তু এটা আমি এটা নেক্সট ডে ফৰ এক্সাম্পল মোৰ স্কুল আছে মই স্কুলৰ কাৰণে বস্তুখিনি প্লেন কৰি মোৰ কালি মোৰ এইটো ক্লাছ আছে সেই হিচাপে এইটো ক্লাছত কি কৰিম সেই হিচাপে প্লেন কৰি মই কেনেকে কি কৰিম সেই প্লেনিং অৰ্গেনাইজিং সেই বস্তুবিলাক আমাৰ ফ্ৰণ্টেল লবত হয় অৰ্গেনাইজেশ্যন স্কিলটো বহুত ইম্পৰ্টেণ্ট তুমি ষ্টুডেণ্টে হোৱা বা এজন জাষ্ট ডেইলি কাম কৰা ৱেজাৰে হোৱা বা তোমাৰ হাউচ ৱাইফে হোৱা বা এজন ডাঙৰ পলিটিচিয়ান এজন প্ৰাইম মিনিষ্টাৰে হোৱা organization and planning are very important factors, right? মানুহে যদি অৰ্গেনাইজড হয় ইভেন সৰু থিং তোমাৰ ৰুমটোকে নিজে যদি অৰ্গেনাইজ কৰি থোৱা কাপোৰ কেইটা ভালকে জাপি থব পৰাটো আজিৰ দিনত দিনটো মই কেনেকে কটাম এই বস্তুখিনি মোৰ আজি কাপোৰ ধুবলৈ আছে আজি মোৰ পোষ্ট অফিচত যাবলৈ আছে মোৰ আজি বজাৰ কৰিবলৈ আছে সেই বস্তুখিনি যদি দিনতীয়াকে মই একেটা কাম কৰিব লাগিব গতিকে মই এইটো টাইমত এনেকে আৰম্ভ কৰি এইটো মই গোটেইখিনি কাম কৰিব পাৰিম সেই প্লেনিংটো বহুত ইম্পৰ্টেণ্ট আৰু সেইটো এই ফ্ৰণ্টেল লবৰ কাম আৰু এটা বস্তু আছে তোমাৰ এই টাইম মেনেজমেন্টটো ফ্ৰণ্টেল লবৰ কাম বেচিকেলি তোমাৰ যিখিনি কাম কৰিবলৈ এক্সিকিউট কৰিবলৈ তোমাৰ সেই এবিলিটিটো সেইটোকে কোৱা হয় এক্সিকিউটিভ ফাংচন আৰু এক্সিকিউটিভ বুলি কিয় কোৱা হয় এইবোৰ ফাংচন হ'ল হায়াৰ অৰ্ডাৰ ফাংচন মিনছ এইবোৰ এক্টিভিটি তোমাৰ যিবিলাক আমাৰ যিবিলাক আদাৰ হেৰি আছে এনিমেলছ বা যিবোৰ বেলেগ প্ৰাণী আছে তুমি কোৱা মাংকি কোৱা চিম্পাঞ্জি কোৱা আমাৰ ঘোঁৰা বা ছাগলী বা গৰু সিহঁতৰ ব্ৰেইনত এই ফ্ৰণ্টেল লবটো নাই তুমি চিম্পাঞ্জিৰ ফ্ৰণ্ট পাৰ্টটো চাবা ফ্লেট হয় কিয় ফ্লেট হয় বিকজ ইভলিউচনাৰী তুমি চালে মানুহ হ'ল আটাইতকৈ হায়েষ্ট লেভেল অফ বিং অৰ্গেনিজম হায়েষ্ট লেভেল আৰু ইভলিউচন হৈ তোমাৰ এইটো লেভেল পালো যে আমাৰ ব্ৰেইনটো ডাঙৰ হৈ এই প্ৰপৰ্চনটো আমাৰ মষ্ট ডেভেলপ আমি সেইকাৰণে এই ডাঙৰ লেভেল অফ কামবিলাক কৰিব পাৰো অৰ্গেনাইজ থিংকিং আৰু প্লেনিং এইবোৰ কৰিব পাৰো ৰাইট সেইকাৰণে মানুহৰ ক্ষেত্ৰত সেই বস্তুবিলাক আছে কিন্তু জীৱ জন্তুৰ ক্ষেত্ৰত নাই সিহঁতৰ সেই এক্টিভিটিটো নাই আৰু সেই বস্তুখিনি আমাৰ CEO অফ দ্য ব্ৰেইন অকল মানুহৰ আছে CEOটো দিছে আৰু সেই CEO আমাৰ চিফ এক্সিকিউটিভ অফিচাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট আমি সেইকাৰণে এই কামখিনি আমি কৰিবলৈ আমি এই পাৰ্ট ব্ৰেইনৰ সক্ষম কৰি ৰাখিব লাগে আৰু মই কোৱাৰ দৰে একদম জন্মৰ পৰা সৰুৰ পৰা এইটো গ্ৰ' হৈ থাকে লাইফত ট্ৰেইনিং লৈ কৰি এই পাৰ্টটো কমপ্লিট হয় বিটুইন 25 to 30 years of age ৰাইট এইখিনিয়ে মই হয়তো অলপ দীঘলীয়াকে ক'লো বাট মই ভাবো ৰাইজে যাতে বুজি পায় কথাখিনি আকাংক্ষা মই আশা কৰো মই বুজাব পাৰিছো এই কথাখিনি কিবা কোৱেশ্যন থাকিলে মোক সুধিবা আকৌ হয় থেংক হয় ইউ নিশ্চয় নিশ্চয় বহুত বেছি মানে ইণ্টাৰেষ্টিং লাগি গ'লে শুনি পেলাই বিৰাট ভাল লাগিলে শুনি
আৰু আশা কৰিছো আমাৰ ৰাইজেও চাই বিৰাট ভাল পাব আৰু নিশ্চয়কে বুজি পাব, কাৰণ আপুনি বিৰাট চিম্পল কে মানে বিৰাট সৰল ভাৱে আপুনি বুজাইছে, যদিও আপুনি ইমান মানে পঢ়িছে, ইমান ৰিচাৰ্চ কৰিছে, ইমান আপোনাৰ ভাষ্ট নলেজ, কিন্তু মোৰ নিচিনা বা আমি নজনা মানুহখিনিৰ কাৰণে এইখিনি ইনফৰমেশ্যন বহুত বেছি কামৰ বা বহুত বেছি জৰুৰী, আৰু বিৰাট ধুনীয়াকে আপুনি বুজাব পাৰিছে আমি বুজি পোৱাকে। চ' আপোনাক বিৰাট ডাঙৰ ধন্যবাদ দিছো এইটোৰ কাৰণে। আৰু আচ্ছা, মই এটা কথা কব খুজিছো আকাংক্ষা, উম উম যে আমাৰ যে কয় মাংকি মাইণ্ড বুলি এইকাৰণে কয় যে মনটো জঁপিয়াই থাকে ওৰ পাতত তোৰ পাতত, হয় এটেনশ্যন দিব নোৱাৰো। মাংকিৰ লগত কিয় তুলনা কৰে? মাংকিৰ ফ্ৰণ্টেল লব নাই, এই ফ্ৰণ্ট পাৰ্টটো বহুত কম, ৰাইট? সেইকাৰণে মানুহে যেতিয়া মাংকিৰ নিচিনা বিহেভ কৰে, they are not acting out of the frontal lobe. They are not using the frontal lobe, right? সেইকাৰণে when you're in a monkey mind state, তেতিয়া আমাৰ বিহেভিয়াৰটো ডিফাৰেণ্ট, লাইক নট আমি যিটো এক্সপেক্ট কৰো মানুহ হিচাপে, আমি ইভলিউচনেৰ, আমি হায়াৰ অৰ্ডাৰ বিং, গতিকে আমি আকৌ we have to bring us back to that human form where you're more calm, যেতিয়া আপুনি বেছি তুমি বেছি মানে গ্ৰাউণ্ডেড আৰু চিন্তা কৰিব পাৰা, অৰ্গেনাইজ কৰিব পাৰা, এই প্লেনিং কৰিব পাৰা, এই বস্তুখিনি আমাৰ মানুহৰহে আছে, গতিকে আমি এইটো ইউজ কৰি থাকিব লাগে। হয় মাংকি মাইণ্ড হৈ থাকিলে we are not using our executive function basically. তাকে, সেইখিনি মানে ক'ব এইটো খুজিছো। Thank you. প্ৰেক্টিচ কৰি 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 আমি ইম্প্ৰুভ কৰি গৈ থাকিব পাৰো এইটো হয় বস্তু। হয় হয়, এক্সিকিউটিভ ফাংচন লাইক মই যে ক'লো যে এইটো আমি জন্মতে লৈ অহা বস্তু নহয়, সা সঁজুলিবোৰ থাকিব, হাৰ্ডৱেৰটো থাকিব হয় কম্পিউটাৰৰ, ছফ্টৱেৰটো আমি নিজে ভৰাব লাগিব, ৰাইট? এতিয়া প্লেনিং কৰা ছফ্টৱেৰটো আমি নিজে ভৰাব লাগিব আৰু ট্ৰেইন কৰি কৰি ডেভেলপ কৰিব লাগিব, ৱৰ্কিং মেমৰি আমি নিজে বঢ়াব লাগিব, ৰাইট? আমাৰ যদি হাৰ্ডৱেৰ প্ৰব্লেম থাকে, যেনেকে কিছুমান ক্ষেত্ৰত, যেনেকে আমাৰ নিউৰ ডেভেলপমেণ্টেল ডিছঅৰ্ডাৰ বিলাকত, যেনেকে অটিজিম বা ADHD বা কিছুমান ডিছঅৰ্ডাৰ লাইক ইণ্টেলেকচুৱেল ডিছেবিলিটি, এইবিলাকত আপোনাৰ হাৰ্ডৱেৰৰ অলপমান প্ৰব্লেম থাকে। হাৰ্ডৱেৰ প্ৰব্লেম থাকিলে মানে তোমাৰ ছফ্টৱেৰটো ভৰাৰ আগতে হাৰ্ডৱেৰটো ফিক্স কৰিব হয় লাগিব, হয় হয়নে? কিন্তু এনে ইফ ইউ আৰ নিউৰটিপিকেল পাৰ্চন, তোমাৰ ব্ৰেইনটো লাইক এনি আদাৰ পাৰ্চন, তুমি সেই ছফ্টৱেৰটো ভৰাব লাগিব, ভৰাই পেলাই তুমি কৰিব লাগিব, ৰাইট? মই কম্পিউটাৰৰ কাৰণে এক্সাম্পল দিছো, কাৰণ আজিকালি মানুহবোৰ চব ডিজিটেল, চবেই জানে, কম্পিউটাৰ এক্সাম্পল দিলে বুজি পায়। সেইকাৰণে ৱৰ্কিং মেমৰি আমি বঢ়াব পাৰো, এটেনশ্যন স্পেন বঢ়াব পাৰো, আমি ইম্পালছ কণ্ট্ৰল ভাল কৰিব পাৰো, খং ৰাগবোৰ এইবোৰ আমি ট্ৰেইন কৰিব লাগিব ব্ৰেইনটো। আৰু এটা বস্তু মই দেখিছো, এইটো বহুত ইম্পৰ্টেণ্ট আৰু মই মেনশ্যন কৰা নাই, সেইটো হ'ল লিচনিং স্কিল। যে কোনোবা এজনে মানুহ ক'লে গোটেই বাক্যটো শেষ কৰিব দিয়াৰ আগতে যে আমি উত্তৰ দিবলৈ মানে তৎপৰ হওঁ, সেইটোৱে কয় যে ইম্পালচিভ ইম্পালচিভিটিটো দেখায়, ৰাইট? ইম্পালচিভলি মানুহটোৰ কথা কোৱাৰ আগতে উত্তৰটো দিলো, সেই বস্তুটো হ'ল প্ৰব্লেম ইন ইম্পালছ কণ্ট্ৰল, ৰাইট? এগেইন ডেফিচিট ইন দ্য ফ্ৰণ্টেল লোব, ৰাইট? আমি সেই স্কিলবোৰ বিল্ড কৰিব পাৰো। আৰু মই আগৰ ভিডিঅ'বিলাক, নেক্সট ভিডিঅ'বিলাকত এটা এটাকে আমি ক'ম যে আমি কেনেকে ইম্পালছ কণ্ট্ৰল বঢ়াব পাৰো, কেনেকে আমি এটেনশ্যন বঢ়াব পাৰো, এই বস্তুবিলাক ডিছকাছ কৰিম। আজি ভিডিঅ'টো বেছি দীঘল কৰিব খোজা নাই, মানুহ বৰ হ'ব শুনি পেলাই, সেইকাৰণে থেংক ইউ। খুব ধন্যবাদ, আপুনি ইমান ধুনীয়াকে বুজাই দিলে বাইদেউ। আৰু আশা কৰিছো আকৌ অহা সপ্তাহ পুনৰ এটা খণ্ড লৈ পেলাই আমি ইয়াত উপস্থিত হ'মহি, ৰাইজৰ আগত আমি আকৌ আলোচনা কৰিম এক্সিকিউটিভ ফাংচনৰ বিষয়ে আৰু সমস্যাবিলাকৰ বিষয়ে আৰু প্ৰতিকাৰবিলাকৰ বিষয়ে। আৰু সকলোকে জনাব বিচাৰিছো যে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আমাৰ আহি থকা খণ্ডবিলাক যেতিয়াই আমি আপলোড কৰিম, আপোনালোকে লগালগ নটিফিকেশ্যন পাই যাব আৰু আপোনালোকৰ জানি থাকিবলৈ সুবিধা হ'ব যে আমি কিনো আলোচনা কৰিছো আৰু এইখিনি কিয়নো জৰুৰী, আৰু গম পাই থাকিবলৈ আশা কৰিছো আপোনালোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ধন্যবাদ সকলোকে।